লাহেকৈ জেগা পাওঁ আৰু ভালদৰে চাই থাকক, বিৰাট বেছি ভাল পাব। সেয়া মই গেৰাণ্টি দি কৈছোঁ যে আপোনালোকে ইয়ালৈ আহিলে বেয়া পোৱাৰ কোনো কথাই নাই। পাইছোগে আৰু প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা আমি মেইন জেগা পাই গ'লোহি। এইখন গেটখন স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। এইফালে চব বহুত ফেমিলি আহে, বিশেষ সৰু ল'ৰা ছোৱালীক লৈ আহে। আচলতে লকডাউনৰ সময়ছোৱাত 2 বছৰ ধৰি বন্ধ থাকিলে যথেষ্টখিনি ঘাঁহ বন হৈ গ'ল। তেওঁলোকে এইবোৰ বোলে চাফ চিকুণৰ হেনো কাম চলাই আছে। এয়া আমি গেটখনেদি সোমাই গৈছোঁ। এতিয়া যথেষ্টখিনি ঘাঁহ বন হৈ গ'ল, লেতেৰা হৈ আছে পৰিৱেশটো। এইফালে এইবোৰ তলা মৰা আছে, কাম চলাই আছে। এইবোৰ ধুনীয়া ধুনীয়া কিছুমান হ'বগৈ, কাৰণ বাহিৰটো দেখিয়ে গম পাইছোঁ। এইফালে যোৱা ৰাস্তাটো এতিয়া গোটেইখন ঘাঁহ হৈ আছে, কিন্তু আগতে নাছিলে বোলে। মই এইবাৰ আহোঁতেও ঘাঁহ বন নাছিলে, কিন্তু আগতে অহা মানুহে কৈছে আগতে এইবোৰ নাছিলে, পূৰা চাফ চিকুণ হৈ গৈছিলে। 2 বছৰ বন্ধ থকাৰ বাবেহে এনেকুৱা হৈ গ'ল। এয়া বলক চাওকচোন, শিৱসাগৰত কিমান ধুনীয়া ধুনীয়া কীৰ্তিচিহ্ন আছে। আজি শিৱদৌল বুলি ক'লে বিখ্যাত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আছে। তাৰ উপৰিঞ্চি এনেকুৱা কিছুমানো কীৰ্তিচিহ্ন আছে। চৰকাৰে আচলতে এইসমূহ ভালদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিলে, ভালদৰে বনোৱা আছিলে। আৰু এইবোৰ আছিলে অকণ ভাগি ভাগি গৈছে আৰু গছ গজি গৈছে যে এয়া সেইবোৰ কাম চলিব হেনো। এটা চাইডে চলাই আছে চাফ চিকুণৰ কাম। এইফালে আৰু নেযাওঁগে, ভয় লাগে, সাপ চাপ ওলাই যাব পাৰে। দুটা অকণ ফটো মাৰি ল'লোঁ। এয়া আমাৰ ফটো চটো মাৰি হৈ গ'ল। এইফালে টিকলাৰ যি উৎপাত, আৰু বেছি দেৰি থাকিবও নোৱাৰি, যিহেতু বৰ ঘাঁহ বন পৰুৱা চৰা মহো ওলাইছে। অকণমানি ল'ৰাটোক লৈ অকণমান দিগদাৰ হয় ভিতৰত, গতিকে আপোনালোকক বাহিৰখন দেখুৱাওঁ, ভালদৰে চাই থাকক। ফটোবোৰ মই পিছত লগাই দিম, চাব পাৰিব। তেন্তে ব'লক এতিয়া বাহিৰখন চাওঁগৈ। মন্দিৰ আছিলে, কিন্তু যাব নোৱাৰি, তলা লগাই থৈছে। কেতিয়াবা আহিম যদি খোলে, আকৌ ভালদৰে আপোনালোকক দেখাম ভিতৰতো। এতিয়া দূৰৰ পৰাই অকণমান এনেকৈ দেখাইছোঁ আৰু। এয়া ল'ৰাবোৰ গৈছে পাৰ হৈ মেলি, আমি তেনেকৈ নাযাওঁ, অকণমানিটোক লৈ যাবও নোৱাৰি। এটা এনেকৈ কৰি যাব পাৰি পুখুৰীটোৰ ওচৰলৈ, ভিতৰলৈ নোসোমাওঁগৈ। এয়া এনেদৰে ধুনীয়াকৈ উঠি যাবলৈ ব্যৱস্থা কৰি দিছে। তাত বহাৰ ব্যৱস্থা আছে, ধুনীয়াকৈ বহি মেলি পুখুৰীৰ পাৰত ভালদৰে বহিব পাৰি। এয়া অকণমানি অকণমানি ল'ৰা ছোৱালীৰ পৰা বিৰাট বেছি ফূৰ্তি পায়। আমাৰ টিকলাটো ক'বই নালাগে বাৰু, বিৰাট ফূৰ্তি। একদম ধুনীয়া পৰিৱেশ। পোৱালি কিটিক কিটিক কাটাক কাটাক গৈ আছে, এইডোখৰত বৰ ভাল পায় আৰু।
সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা কিন্তু আমাৰ হাতত ধৰিবলৈ বাজে তাৰ হাতখনত যদি ধৰিবলৈ যাওঁ হাতখন একদম টানি টানি এৰুৱাই দিয়ে ইমান বেছি ফূৰ্তি পাইছে পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামে এফালে দেউতাক খোলো বোলো অকণমান ইয়াৰ লগত বহা ফটো এখন মাৰি দিওঁ নাই শান্তি পাত অকণমান ৰওঁ বুলি নোৱাৰি একদম আৰু বিশেষকৈ তাৰমানে অকণ মহো ওলাইছে দিনত একো নাই এতিয়া গধূলি হৈ আছে বাপেকক আজি দায়িত্ব দি দিছোঁ ফটো মাৰিবলৈও পজ এটা দিব নোৱাৰি মানে এনেকুৱা চিটুৱেশ্যন কৰিছে ল'ৰাই কিয় আহিব পাৰে সঁচাকৈ বিৰাট বেছি ধুনীয়া ইমান হুলস্থুল নাই একদম ঠাণ্ডা পৰিৱেশ বহিবলৈও ধুনীয়া সুবিধা আছে এইবোৰ চাফ চিকুণ কৰিলে আৰু বেছি ধুনীয়া হ'ব ভিতৰতো বহিব পাৰিব বোলে পঢ়িয়ে আছোঁ অকণমান বহি লৈছোঁ যাম আৰু অকণমান বোলো বহি লৈছোঁ তো আৰু অকণমান শান্তিত ৰৈছে সেইকাৰণে বোলো বহি লৈ অকণমান কথা পাতোঁ বহুত হয় নাই বহুত দিনৰ মূৰত হেৰি হৈছে ডেটিং আজিকালিতো আৰু ক'ৰবাত ওলাই যোৱা মানে হেৰি বিস্কুট ল'লা নাই চেৰেলেক্স ল'লা নাই সেইবোৰ ডাইপাৰ ল'লা নাই সেইখিনিয়ে চিন্তা হয় আৰু নাই অকণমান বহি মেলি আমিও ঘৰলৈ উভতি আহিলোঁ উভতিটো ইমান ধুনীয়া লাগিছে এই পৰিৱেশখন চাওকচোন এনেকুৱা এটা গধূলি মই বিৰাট বেছি ভাল পাওঁ আপোনালোকে হয়তো ভাল পায় চাগে তেন্তে ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰি দিছোঁ আশা কৰিছোঁ চাই ভাল পালে আকৌ এবাৰ কৈ দিছোঁ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ